এই আঁচনিৰ কাৰণে 40 লাখ মহিলাক যদি 10,000 টকাকৈ দিব লাগে 4,000 কোটি টকাৰ প্ৰয়োজন। অসমৰ দৰে এখন এনেকুৱা ধৰণৰ ৰাজ্যত 4,000 কোটি টকাৰ ইমান ডাঙৰ আঁচনি সঁচাকৈ আমাৰ কাৰণে সপোন আছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বৰ কাৰণে তেখেতৰ দূৰদৰ্শী চিন্তাৰ কাৰণে আজি আমি অসমত এতিয়ালৈকে প্ৰায় 50টাতকৈ অধিক বিধানসভা সমষ্টিত 20,000তকৈ অধিক আই মাতৃক একেলগে 20 লাখতকৈ অধিক আই মাতৃক আমি এনেদৰে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকাকৈ দিলো। আৰু জানুৱাৰী মাহৰ ভিতৰত অসমৰ 40 লাখ মহিলাক আমি এনেদৰে 10,000 টকাকৈ দি 4,000 কোটি টকাৰ এই আঁচনিখন আমি সম্পূৰ্ণ কৰিম। আজি আমাৰ কাৰণে গৌৰৱ যে প্ৰতিগৰাকী আই মাতৃৰ হাতত আমি কিবা এটা তুলি দিব পাৰিছো তেখেতসকলৰ ভৱিষ্যতৰ কাৰণে, তেখেতসকলৰ উদ্যমিতাৰ কাৰণে। কাৰণ যেতিয়া আমি গোটত পইচা দিছিলো এই আই মাতৃসকলে খুব সুন্দৰভাৱে ব্যৱহাৰ কৰিছিল। আমি এতিয়া প্ৰতিগৰাকী আই মাতৃক গাইগুটীয়াকৈ 10,000 টকাকৈ দিব বিচাৰিছো। আমি আশা ৰাখিছো যে আপোনালোকে বহুদিন আগতে ফৰ্ম ফিল আপ কৰিছিল, আবেদন কৰিলে, তাৰপিছত আমাৰ সিলেকশ্যন হৈ থাকিল। কিন্তু বিটিচিৰ যেহেতু নিৰ্বাচন আছিল, নিৰ্বাচনৰ কাৰণে আমি বিটিচিৰ এই আঁচনিটো আৰম্ভ কৰিব পৰা নাছিলো। আৰু এতিয়া নিৰ্বাচন শেষ হোৱাৰ লগে লগে মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত এই মাহৰ 5 তাৰিখে আমি তামুলপুৰত এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিলো। যোৱা 4 দিন আগত মই গোসাইগাঁৱত আহিও এই কাৰ্যসূচী কৰি গৈছো আৰু আজি দতমাত এই কাৰ্যসূচী আৰম্ভ কৰিছো। এই মাহৰ শেষৰ ফালে আমি মানসত কৰিম আৰু জানুৱাৰী মাহৰ ভিতৰত বিটিচিৰ 15টা সমষ্টিতে আমি সকলো আই মাতৃকে এই 10,000 টকাকৈ দিয়াৰ কাম সম্পূৰ্ণ কৰিম। আজি মোৰ কাৰণে গৌৰৱৰ কথা যে আমাৰ সন্মুখত এতিয়া 22,899 গৰাকী আই মাতৃ আহি উপস্থিত হৈছে। দতমাৰ দৰে এটা সমষ্টিত আমি একেদিনাই 22,899 গৰাকী আই মাতৃক একেলগে 10,000 টকাকৈ দিম, য'ত আমাৰ প্ৰায় 23 কোটি টকাৰ প্ৰয়োজন হ'ব। আৰু আজি এটা দিনৰ ভিতৰতে আমি 23 কোটি টকা আই মাতৃসকলৰ হাতত তুলি দিম এটা সমষ্টিৰ আই মাতৃৰ কাৰণে। আমি বিচাৰো যে এই টকাসমূহৰ সৎ ব্যৱহাৰৰ মাজেৰে আপোনালোকে গ্ৰাম্য অৰ্থনীতিৰ পৰিৱৰ্তন কৰক। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই টকাসমূহ পোৱাৰ পিছত আপোনালোকে 3 ধৰণে কাম কৰিব পাৰে। এক হ'ল আপোনালোকক 10,000 টকা দিছো, আপোনালোকে এখন আঁচনি আমাক দিছে, এটা কি ধৰণে খৰচ কৰিব আপোনালোকে কৈছে, সেই আঁচনিৰ জৰিয়তে আপোনালোকে নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। যে 10,000 টকাৰে কোনোবাই হয়তো গাহৰি পুহিব, কোনোবাই গৰু পুহিব, কোনোবাই আচাৰ বনাব, কোনোবাই খাদ্য বস্তু বনাব, কোনোবাই আৰনাই বনাব, কোনোবাই গামোচা বনাব। এনেকে বিভিন্ন ধৰণৰ ব্যৱসায়ৰ মাজেৰে আপোনালোকে নিজৰ অৰ্থনীতি আগবঢ়াই নিব পাৰে, ব্যৱসায় আগবঢ়াই নিব পাৰে। তাৰ উপৰি আপোনালোকে যদি ভাবে যে আমি গোটেই গোটৰ মহিলাবিলাক একলগ হৈ যেনেকে আগতেও ব্যৱসায় কৰি আছিলো, এতিয়া 10,000 টকাকৈ পাইছো, 10 গৰাকী মহিলাই একেলগে মনে মিলা মহিলা আমি একেলগে কাম কৰি আছো। 10,000 কৈ 10 গৰাকীৰ 1 লাখ টকা হয়। এই 1 লাখ টকাৰে আমি এটা কিবা নতুন ব্যৱসায় আৰম্ভ কৰিম, সেয়াও আপোনালোকে কৰিব পাৰিব। যে 10 গৰাকী মহিলাই একেলগে 10,000 টকাকৈ পালে 1 লাখ টকা হ'ল, তাৰেও আপোনালোকে যদি ব্যৱসায় কৰিব খোজে ব্যৱসায় কৰিব পাৰিব। আৰু যদি কোনোবাই ভাবে যে মই মোৰ 10,000 টকাটো মোৰ ঘৰৰ পৰিয়ালৰ ব্যৱসায়, যে আপোনাৰ স্বামীয়ে এখন সৰু দোকান দি আছে, স্বামীয়ে কিবা এটা ব্যৱসায় কৰি আছে, আপুনি তেওঁৰ ব্যৱসায়তে বিনিয়োগ কৰি তেওঁৰ ব্যৱসায়তে পইচাটো লগাই যদি নিজৰ ঘৰৰ ব্যৱসায়খন আগবঢ়াই নিব খোজে, সেই কাম আপোনালোকে এই 10,000 টকাৰে কৰিব পাৰিব। গতিকে 3 ধৰণে আপোনালোকে এই ব্যৱসায়সমূহ আগবঢ়াই দিয়ক, যাতে আপোনালোকে নিজকে একজন উদ্যমী হিচাপে থিয় দিব পাৰে। আমি বিচাৰো গ্ৰাম্য অঞ্চলত এনেধৰণে মহিলাসকল যদি সবলীকৰণ হয়
তেতিয়াহ'লে অসমৰ অৰ্থনীতিত এটা বিপুল পৰিৱৰ্তন হ'ব পাৰে। আজি আমি বিচাৰোঁ যে গাঁও অঞ্চলৰ প্ৰতিগৰাকী পৰিয়ালে নিজৰ অৰ্থনৈতিক জীৱনবিলাক আগবঢ়াই লৈ যাওক, কাৰণ আমি এই অঞ্চলৰ ৰাইজে জানো যে আমি কিমান কষ্টৰ মাজেৰে কিমান সংঘৰ্ষৰ মাজেৰে নিজৰ পৰিয়াল চলাব লাগে। আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ যে আমাৰ গাঁৱৰ সাধাৰণ মহিলাবিলাকে এই ধৰণে কাম কৰক যাতে তেওঁলোকে এটা ডাঙৰ অৰ্থনৈতিক বিপ্লৱ আনিব পাৰে। মোৰ বিশ্বাস আছে আজি ইয়াত 22,899 গৰাকী ব্যক্তি মহিলাক আমি 10,000 টকাকৈ দিছোঁ। ইয়াৰ পিছত যিসকলে এই 10,000 টকাৰ সৎ ব্যৱহাৰ সুন্দৰভাৱে ব্যৱহাৰ কৰি ব্যৱসায়সমূহ আগবঢ়াই লৈ যাব, অহাবাৰ তেখেতসকলক আমি 25,000 টকাকৈ দিম যাতে আপোনালোকৰ ব্যৱসায় আৰু অধিক আগবাঢ়ি যাব পাৰে। লাগিবনে নাই? নালাগে নেকি? মই ইমান মনে মনে আছো, মই নালাগে বুলি ভাবিছিলো। লাগিব লাগিব যদি একবাৰ জোৰছে হাত চাপৰি বজাই দিয়ক। 25,000টো লাগিব। এইবাৰ 22,899 গৰাকী মহিলা আছে। অহাবাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াই যেতিয়া আৰু আমাৰ চৰকাৰৰ সহযোগত 25,000কৈ দিব, তেতিয়াও কিন্তু সমানে মহিলা থাকিব লাগিব। সকলোৱে কাম কৰিব পাৰিব নাই? সকলোৱে 25,000 ল'ব পাৰিব নাই? পাৰিব। অহাবাৰ 25,000 আৰু সেই 25,000 ভালকৈ ব্যৱহাৰ কৰে যদি তাৰ পিছৰবাৰ 50,000 টকাকৈ দিব বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। মনটো ভাল লাগি আছে নাই? সকলোৱে পাৰিবতো? মোৰ বিশ্বাস আছে যে বৰ্তমান মহিলাসকলে সুন্দৰভাৱে এই 10,000 টকা ব্যৱহাৰ কৰিব আৰু অহাবাৰ আমি ইয়ালৈ আহি এনেকুৱা এখন সভা পাতি সকলোকে মাতি যাতে 25,000 টকা দিব পাৰোঁ। আৰু আপোনালোকে যদি চেষ্টা কৰে এই গ্ৰাম্য অঞ্চলৰ গোটেই অৰ্থনীতিয়ে বদলাই দিব পাৰে, কাৰণ মহিলাসকলৰ ওচৰত বহুত শক্তি থাকে। কাৰণ আপোনালোকে যে 10,000 টকা পাব, আমি যদি পুৰুষ মানুহক এই 10,000 টকা দিওঁ, তেতিয়াহ'লে 10,000 টকা ঘৰ গৈ পাওঁতে 8,000 হৈ যাব, ৰাস্তাত খৰচ কৰি যাব। যাবনে নাই? যাবনে নাই? পুৰুষ মানুহক 10,000 টকা দিলে সি ৰাস্তাত লগৰ বন্ধুৰ লগত খানা চানা খাই হোটেলত পইচাটো দি ঘৰ গৈ পাওঁতে 8,000 হৈ যায়। আৰু আপোনালোকক যদি 10,000 দিওঁ, একেবাৰে চেক লৈ 10,000 ঘৰত গৈ পাব। পাবনে নাই? পায় নে নাপায়? সেইকাৰণে আমি আই মাতৃসকলক দিছো যে আপোনালোকে এই টকাৰে খুব সুন্দৰ ব্যৱসায় ইত্যাদি কৰক। ঘৰত যদি দুটা গাহৰিও পোহে, দেখিব যে 1 বছৰ পিছত ই আপোনালোকক ইনকাম বঢ়াই দিব। যদি ঘৰত তাঁতশালত এনেকুৱা আৰনাও বহে, দেখিব যে কেইদিনমান পিছত তাৰ উপাৰ্জন আৰম্ভ হ'ব। সেইকাৰণে আমি সকলোৱে নিজৰ উৎপাদনৰ কামত ব্যৱহাৰ কৰিম। নে মোবাইল কিনিব নেকি? কোনোবাই মোবাইল কিনিব নেকি? মোবাইল কোনে কোনে কিনিব এবাৰ হাতে হওকচোন। কিনাসকলে হাতে হওক। কোনোৱে নিকিনে? নিকিনাসকলে হাতে হওক। এবাৰ চাওঁ কিমান মোবাইল নিকিনে। মোবাইল নিকিনেতো? কোনেও নিকিনে। গতিকে মোৰ বিশ্বাস আছে তাৰমানে আপোনালোকে ভালকৈ ব্যৱসায় কৰিব যাতে আমাৰ অৰ্থনৈতিক পৰিৱৰ্তন হ'ব পাৰে। মই সকলোকে ধন্যবাদ দিছো। মই আঁচনিটো ৰূপায়ণ কৰাৰ বাবে আমাৰ গ্ৰামীণ জীৱিকা অভিযানক ধন্যবাদ দিছো যে তেখেতসকলে খুব সুন্দৰভাৱে এই আঁচনিটো আগবঢ়াই লৈ গৈছে। আজি ইয়াতে আপোনালোক সকলোকে চেক প্ৰদান কৰা হ'ব, যাতে আজিয়ে আপোনালোকে চেকসমূহ লৈ যাব পাৰে। ইয়াতে আমি প্ৰথমতে কেইজনমানক আমি মঞ্চত দিম, তাৰপিছতে আপোনালোকক আপোনালোকৰ চেকসমূহ দি দিব, যাতে আপোনালোকে এই কাউণ্টাৰবিলাকত ধুনীয়াকৈ আপোনালোকৰ নিজৰ চেকবিলাক লৈ যাব পাৰে আৰু বেংকত জমা দিয়াৰ লগে লগে আপোনালোকৰ একাউণ্টত এই 10,000 টকাটো আহি যাব। মই আশা ৰাখোঁ যে এইখিনি কাম খুব শৃংখলাবদ্ধভাৱে কৰিব।
মই আৰু দুটামান কথা আপোনালোকক কওঁ যে আপোনালোকে যোৱা 4.5 বছৰ আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী বনাইছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছৰে পৰা অসমত কেনেকৈ চাৰিও দিশৰ উন্নয়ন হ'ব পাৰে সকলোফালে অসমৰ উন্নয়ন বিকাশ হ'ব পাৰে তাৰ কাৰণে আমি কাম কৰিছিলোঁ আজি আপোনালোকে জানি আনন্দ অনুভৱ কৰিব যে কেইদিনমান পিছতে আমাৰ অহা জানুৱাৰী মাহত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আৰু কোকৰাঝাৰৰ পৰা গেলেপুলৈ এটা দীঘলীয়া সুন্দৰ ৰেল লাইনৰ শুভাৰম্ভণি কৰিব যিয়ে গোটেই কোকৰাঝাৰ বা বিটিচিৰ একেবাৰে সামগ্ৰিক পৰিৱৰ্তন এটা কৰিব ভূটানলৈকে আমাৰ ইয়াৰ পৰা ৰেল লাইন আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অহা জানুৱাৰী মাহত আহি ইয়াত তাৰ শুভাৰম্ভণি কৰিব তাৰমানে সেই ধৰণৰ এটা পৰিৱৰ্তন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছে মই মাত্ৰ এটা উদাহৰণ দিছোঁ অজস্ৰ কাম হৈ আছে হৈ থাকিব ঠিক তেনেদৰে আমাৰ দায়িত্ব আছিল যে সাধাৰণ মানুহৰ জীৱন নিৰ্বাহ বা জীৱনৰ মানদণ্ড কেনেকৈ উন্নত কৰিব পাৰি আজি কেইদিনমান আগত আমি কোকৰাঝাৰত আমি বিটিচিৰ কাৰণে একেলগে প্ৰায় 4 লাখ আই মাতৃৰ কাৰণে অৰুণোদয় আঁচনি মুকলি কৰি দিছিলোঁ নিৰ্বাচনৰ কাৰণে এই বিটিচি অঞ্চলৰ অৰুণোদয় 3 আৰম্ভ হোৱা নাছিল কিন্তু আপোনালোকে জানি আনন্দ অনুভৱ কৰিব যে এইবাৰ বিটিচিত আমি 15টা সমষ্টিত 4 লাখতকৈ বেছি আই মাতৃক অৰুণোদয় তাৰমানে 1250 টকাকৈ মাহে পোৱাৰ আঁচনিটো মুকলি কৰি দিছোঁ ইয়াত কিমানে অৰুণোদয় পায় এবাৰ হাত দেখাওকচোন অৰুণোদয় কোনে কোনে পায় বহুতে পায় কোনে কোনে নাপায় এইটো হাত দেখাওকচোন নোপোৱা মানুহ আছে গতিকে আপোনালোকে নিশ্চিত থাকক খুব কম দিনৰ ভিতৰত নোপোৱা সকলকো অৰুণোদয় দিয়াৰ ব্যৱস্থা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াই কৰিব যিসকলে পাই আছে সুন্দৰভাৱে পাই থাকিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে জানুৱাৰীৰ 1 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয়ৰ কাৰণে অৰুণোদয় পোৱা লোকসকলৰ কাৰণে এটা পুৰস্কাৰ ঘোষণা কৰিব আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকে এটা ডাঙৰ উপহাৰ পাব সকলো অৰুণোদয় মহিলাই মনটো ভাল লাগিছে নাই পুৰস্কাৰ দিম বুলি কওঁতে উপহাৰ দিম বুলি কওঁতে মাতবোল কৰাই নাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এই ধৰণে সাধাৰণ ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰিছে আজি আপোনালোকে দেখিছে যে যোৱা 2 মাহ আগৰ পৰা আমি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল দিয়ে এই চাউল পোৱা লোকসকলক আমি প্ৰত্যেকখন ৰেচন কাৰ্ডৰ বিপৰীতে 1 কেজিকৈ দালি 1 কেজিকৈ চেনি আৰু 1 কেজিকৈ নিমখ দিয়াৰ সিদ্ধান্ত লৈছিলোঁ আৰু যোৱা 2 মাহ আপোনালোকে 117 টকাকৈ 1 কেজি চেনি 1 কেজি দালি আৰু 1 কেজি নিমখ পাইছে আপোনালোকক জনাবলৈ পাই মই আনন্দিত যে অহা জানুৱাৰী মাহৰ পৰা আপোনালোকে 1 কেজি চেনি 1 কেজি দালি আৰু 1 কেজি নিমখ 100 টকাতে পোৱা আৰম্ভ হ'ব অহা জানুৱাৰী মাহৰ পৰা ইয়াকো আমি আৰম্ভ কৰিম তাৰমানে আমাৰ প্ৰত্যেকজন মানুহৰ যাৰ ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডত ফ্ৰী চাউল পাব তাৰ লগে লগে দালি চেনি নিমখ 100 টকাত পাব গেছৰ চিলিণ্ডাৰ কিনিলে যিসকলৰ অৰুণোদয় আঁচনি পাইছে তেওঁলোকে গেছৰ চিলিণ্ডাৰ কিনিলে তেওঁলোকৰ একাউণ্টত 250 টকা আকৌ পাব তাৰমানে 1250 টকা অৰুণোদয় আৰু গেছৰ চিলিণ্ডাৰ কিনিলে তাৰ বিপৰীতে 250 টকা সেই ধৰণে আমি দুখীয়া পৰিয়ালসকলক সহায় কৰাৰ পৰিকল্পনা কৰা হৈছে যাতে আমাৰ পৰিয়ালসমূহে ফোন ধৰি উঠিব পাৰে আজি আমাৰ ল'ৰা ছোৱালীক আমি কেনেদৰে ভালদৰে পঢ়া শুনা কৰাব পাৰোঁ তাৰ কাৰণে যাতে আপোনালোকে কাম কৰিব পাৰে আজি আমাৰ স্কুল কলেজত বিনামূলীয়া শিক্ষা নামভৰ্তিৰ কাম আৰম্ভ হৈছে
যে যিকোনো মানুহৰ ৰেচন কাৰ্ড থাকিলে কলেজলৈ গৈ ৰেচন কাৰ্ডখন দেখালে তেওঁ আৰু কোনো ধৰণৰ এডমিশ্যন ফিজ দিব নালাগে। কলেজত পঢ়া ছোৱালীসকলৰ কাৰণে আমি নিযুত মইনা আঁচনি আনিছোঁ। যে যোনে হায়াৰ ছেকেণ্ডেৰী পঢ়ে সেই ছোৱালীয়ে 1000 টকা মাহত, যোনে ডিগ্ৰী পঢ়ে সেই ছোৱালীজনে 1250 টকা মাহত, আৰু যোনে মাষ্টাৰ ডিগ্ৰী পঢ়ে তেওঁলোকে 2500 টকা মাহত পোৱা আঁচনি নিযুত মইনা সুন্দৰভাৱে চলি আছে। এই অঞ্চলৰো বহু আই মাতৃ এই ধৰণৰ আঁচনি পাই আছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অৰুণোদয়, মহিলা উদ্যমিতা, নিযুত মইনা সকলো দিয়াৰ পিছত আমাৰ ডেকা ল'ৰাবিলাকে মনে মনে বৰ আপত্তি কৰি থাকে যে সব বস্তু মহিলাকে দিয়ে নেকি, আমাক নিদিয়ে নেকি। এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে জানুৱাৰী মাহৰ পৰা ল'ৰাবিলাকৰ কাৰণে এটা বাবু আঁচনি আনিব, যাতে ল'ৰাবিলাককো আমি কিবা নহয় কিবা দিব পাৰোঁ। ভাল লাগিছে নে নাই? ভাল লাগিছে? মহিলাবিলাকে হাত চাপৰি মাৰা নাই, ল'ৰাইতো কমচে কম মাৰিব লাগে, লাগে নে নালাগে? মহিলাবিলাকে মাৰি দিয়ক, ল'ৰাবিলাকে পাব বুলি আপোনালোকে এটা হাত চাপৰি বজাই দিয়ক। গতিকে মই আৰু বিশেষ ক'বলগীয়া নাই, আপোনালোক সকলোকে শুভেচ্ছা দিছোঁ। ৰাতিপুৱাই 11টা বজাত চবে আহি পাই গৈছে। মোক ডিচিয়ে ফোন কৰিছে যে 11টা বজাতে আহি গ'ল, মিটিং 2টা বজাত আছিলে। ক'লে নহয়, আগতে 11টাত দিছিলোঁ, সেইকাৰণে মানুহবিলাক আগৰ টাইমতে আহি গ'ল। আৰু যিয়ে নহওক, ইমান কষ্ট কৰি আপোনালোকে আহিছে, আপোনালোক সকলোকে ধন্যবাদ দিছোঁ। আৰু আপোনালোকে এই ব্যৱসায়সমূহ কষ্ট কৰি সুন্দৰভাৱে আগবঢ়াই নিব, যাতে এই 10,000 টকাই আপোনাৰ অৰ্থনীতিৰ পৰিৱৰ্তন কৰিব পাৰে। তাকেই কামনা কৰি আপোনালোক সকলোকে ধন্যবাদ দিছোঁ।